নমস্কাৰ দৰ্শক, আপোনালোক সকলোকে মামুজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এখন খুব ধুনীয়া টেবুল কভাৰ, ডাইনিং টেবুল মেট বুলি ক'ব পাৰে, যিখন মই বনাইছোঁ পৰ্দা কাপোৰৰ পৰা। আহকচোন এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। টেবুল কাপোৰখন বনাবৰ কাৰণে মই মোৰ চেণ্টাৰ টেবুলখনৰ জোখ লৈ লৈছোঁ। এইখন বহলে হৈছে 19 ইঞ্চি আৰু দীঘলে হৈছে 41 ইঞ্চি 41 ইঞ্চি। জুখি লোৱা মাপতকৈ মই কাপোৰখন বহলে 2 ইঞ্চি আৰু দীঘলে 2 ইঞ্চি বেছিকৈ কাটি দুটা ছাইডত 1 ইঞ্চি 1 ইঞ্চিকৈ মটকাই পেলাই চিলাবৰ কাৰণে। কাটি হোৱাৰ পিছত কাপোৰখন এতিয়া মই 4টা ছাইডত এনেকৈ মটকাই পেলাই চিলাই লওঁ। চিলাই হোৱাৰ পিছত মই এতিয়া 4টা ছাইডতে বগা ৰঙৰ লেচ লগাই লওঁ। আপোনালোকে আপোনালোকৰ পচন্দৰ যিকোনো ৰঙৰ লেচ লগাই ল'ব। লেচখিনি লগাই সম্পূৰ্ণ হোৱাৰ পিছত মই এম্ব্ৰইডাৰী কৰিবৰ কাৰণে ফুলৰ ডিজাইন এটা কাৰ্বন পেপাৰৰ সহায়ত কাপোৰখনৰ ওপৰত এনেকৈ আঁকি লওঁ। আপোনালোকে আপোনালোকৰ পচন্দৰ যিকোনো ফুলৰ ডিজাইন এনেকৈ আঁকি ল'ব। কাৰ্বন পেপাৰ ব্যৱহাৰ কৰিলে দেখিবলৈ স্পষ্ট হৈ যায়। আঁকি সম্পূৰ্ণ হোৱাৰ পিছত মই এতিয়া কাপোৰখনৰ ওপৰত এম্ব্ৰইডাৰী কৰি ল'ম। মোৰ মন পচন্দৰ ৰং লৈছোঁ। আপোনালোকে আপোনালোকৰ পচন্দ অনুযায়ী ৰং লৈ পেলাই এনেকৈ এম্ব্ৰইডাৰী কৰি ল'ব। মোৰ আগৰ ভিডিঅ'টোত মই কম খৰচতে ঘৰ সজাব পৰা 5টা টিপছ আগবঢ়াইছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব আৰু জনাব কেনেকুৱা পালে। ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব বুলি আশা কৰিলোঁ। চেণ্টাৰ টেবুলত প্লেইন কাপোৰ লগোৱাতকৈ নিটৰ কাপোৰ এনেকৈ লগালে ভাল দেখোঁ। সেইটো কাৰণে মই এনেকৈ কৰি চালোঁ। আপোনালোকে জনাবচোন কেনেকুৱা দেখিছে।
যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ।